নমস্কাৰ মই ছাত্ৰীসকল তোমালোক কেনে আছা আৰু সকলোৱে ভাল আছা যিসকল ছাত্ৰ ছাত্ৰী 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা সাজু হৈছা আজি আমি সিহঁতৰ মাজত লৈ আহিছোঁ ক্লাছ 10 অসমীয়া ছাবজেক্টখন আজি আমি এই অসমীয়া ছাবজেক্টখনৰ পৰা তোমালোকক কমন কুৱেশ্যন বেলা দেখাই যাম 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু যিসকল ছাত্ৰ ছাত্ৰী ভিডিঅ'ত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'ত লাইক কৰি শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা ছাত্ৰীসকল মই যিকেইটা কুৱেশ্যন তোমালোক কৈ যাম সেইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে শুনি যাবা মনোযোগেৰে শুনি যাবা আৰু সেইকেইটা কুৱেশ্যন তোমালোকে বহীত উঠাই ল'বা আৰু মুখস্থ কৰি ল'বা আৰু সেইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে মনোযোগেৰে চাই যাবা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া তোমালোকৰ সূচীপত্ৰ গদ্যাংশ যিহেতু তোমালোকৰ 8 নম্বৰ পাঠটো আছে অসম জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি পাঠটো লিখক হ'ল আব্দুল সত্তাৰ আজি আমি পাঠ্যৰ পৰা তোমালোকক কমন কুৱেশ্যন বল দেখাই যাম তোমালোকে সেই কুৱেশ্যন মনোযোগেৰে চাই যাবা এতিয়া পৃষ্ঠা নম্বৰ 48 দি আছে তোমালোকে চোৱা শব্দাৰ্থ আৰু টোকা ইয়াৰ পৰা তোমালোকে প্ৰথমে শিকিবা উপভাষা জাতি ইয়াৰ পৰা দুটা তোমালোকে শিকিবা পাছত আহি যোৱা তোমালোকৰ ইয়াত চোৱা তোমালোকে বৌদ্ধ ধৰ্ম শিকিবা লোকগীত ইয়াৰ পৰা একেটা শিকিবা পাছত শিকিবা তোমালোকে ইয়াণ্ডাবু সন্ধি ইয়াৰ পৰা একেটা তোমালোকে শিকিবা ছাত্ৰীসকল মই যেকেইটা কুৱেশ্যন কৈ আছোঁ তোমালোকে সেইকেইটা কুৱেশ্যন ভালদৰে চাই যাবা আৰু এইকেইটা কুৱেশ্যন তোমালোকে মুখস্থ কৰি ল'বা এইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকে 2026 মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব তোমালোকৰ পৃষ্ঠা নম্বৰ 49 দি আছে অতি চমু উত্তৰ লিখা ইয়াৰ পৰা শিকিবা তোমালোকে ক খ গ ইয়াৰ পৰা তিনিটা কুৱেশ্যন শিকিবা তোমালোকে এই তিনিটা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় 1 মাৰ্কৰ কাৰণে কিয়নো শতিকাটোত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো পাছত শিকিবা তোমাৰ খ নম্বৰটো প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল পাছত শিকিবা তোমালোকে ঘ নম্বৰ কুৱেশ্যনটো কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে পাছত তোমালোকে আহি যোৱা চমু উত্তৰ লিখা 2 নম্বৰৰ পৰা তোমালোকে শিকিবা ক নম্বৰ কুৱেশ্যনটো অসমীয়া জনগোষ্ঠীৰ দ্বাৰক বুলিলে কোনসকলক বুজায় 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় পাছত শিকিবা তোমালোকে ঘ নম্বৰ কুৱেশ্যনটো চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোকক ক'ৰ পৰা অসমলৈ আহিছিল 4 মাৰ্কৰ কাৰণে এইটো ইয়াৰ পৰা এই দুটা তোমালোকে শিকিবা বহুত ইম্পৰ্টেণ্ট হয় দুটা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট আছে কমন আছে দুটা কুৱেশ্যন তোমালোকে ইয়াৰ পৰা দুটা শিকিবা তোমালোকৰ 50 চেপ্টাৰটোত দিয়া আছে তোমালোকে চোৱা 3 নম্বৰ কুৱেশ্যনটো কি কৈছে অসমৰ পুৰণি খাদ্য সমলবোৰ কি কি 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় পাছত শিকিবা তোমালোকে 4 মাৰ্কৰ 4 নম্বৰ কুৱেশ্যনটো অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠী গাঁথনি অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য লক্ষ্য পৰিছে গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা 5 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় পাছত তোমালোকে ডাইৰেক্ট আহি যোৱা 7 নম্বৰ কুৱেশ্যনটো লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই কিদৰে ঘটিছিল বুজাই লিখা বহুত ইম্পৰ্টেণ্ট হয় 4 মাৰ্কৰ কাৰণে এইটো পাছত আহি যোৱা 8 নম্বৰ কুৱেশ্যনত কি কৈছে তাৎপৰ্য ব্যাখ্যা কৰা ইয়াৰ পৰা ক আৰু গ শিকিবা বহুত ইম্পৰ্টেণ্ট হয় 5 মাৰ্কৰ কাৰণে দুটা কুৱেশ্যন কিন্তু কমন আছে ছাত্ৰীসকল তোমালোকে দুটা কুৱেশ্যন ইয়াৰ পৰা মুখস্থ কৰিবা আৰু যিকেইটা কুৱেশ্যন মই কৈ আহিছোঁ সেইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে মুখস্থ কৰিবা আৰু এইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব পাছত আহি যোৱা বা বিষয়ক সন্ধি ভাঙা ইয়াৰ পৰা শিকিবা সংস্কৃতি স্বাধীনতা পাছত শিকিবা তোমালোকে বাক্য ৰচনা কৰা ভাষা সংস্কৃতি পূজা পাৰ্বণ পাছত শিকিবা বেপাৰ বাণিজ্য ইয়াৰ পৰা একেটা শিকিবা ইয়াৰ পৰা তিনিটা শিকিবা তোমালোকৰ কমন আছে ছাত্ৰীসকল মই যিকেইটা কুৱেশ্যন কৈ আহিছোঁ সেইকেইটা কুৱেশ্যন তোমালোকে মুখস্থ কৰিবা আৰু সেইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো দেখি ভাল পাইছে তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'বোৰ দেখিবলৈ হ'লে ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ